So নমস্কাৰ বন্ধুসকল সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো মোৰ নাম ৰিকি আৰু আজিৰ ভিডিঅ'টোত অলপমান OnePlus Nordৰ কথা ক'বলৈ চেষ্টা কৰিম কাৰণ OnePlus Nord 21st জুলাইত লঞ্চ হৈ গৈছে আৰু হেতুৰ ওপৰত অকমান ডিটেইলছ দিবলৈ চেষ্টা কৰিম সো বলক আমি অলপ টাইম নষ্ট কৰি পেলাই ভিডিঅ'টো আৰম্ভ কৰো আৰু বন্ধুসকল আমাৰ চেনেলটোত আমি এটা গিভঅৱে কন্টেস্ট পাতিছো যোনটো 31st জুলাইলৈকে থাকিব আপোনালোকে অকল 4টা সিম্পল স্টেপছ কৰিব লাগিব এই গিভঅৱেটোত পাৰ্টিসিপেট কৰিব কাৰণে আৰু এইকেটা হল ইনষ্টাগ্ৰামৰ দুটা হ্যান্ডেল আছে সেই দুটা ফলো কৰিব লাগিব আপোনালোকে আৰু এই চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব আৰু বন্ধুসকল উইনাৰজনক এটা বোট পেসেড 242 ইয়াৰফোনস দিয়া হ'ব আৰু উইনাৰজন সিলেক্ট হ'ব 5th আগষ্টত যেতিয়া মই ইনষ্টাগ্ৰামত আহিম লাইভ আহিম আৰু তাত এটা লটাৰী সিস্টেম পাতিম যে উইনাৰজনক বোট পেসেড 242 ইয়াৰফোন এটা দিয়া যাব So বন্ধুসকল OnePlus Nord আছে এটা 6.44 ইঞ্চেছৰ ফুল এইচডি প্লাস ডিসপ্লে যোনটো ফ্লুইড এমোলেড ডিসপ্লে হয় আৰু তাৰ ক্যামেৰা সেটআপ আছে কোৱাড ক্যামেৰা সেটআপ যোনটো 48+8+5+2 মেগাপিক্সেলৰ হয় যোনটো 14 মেগাপিক্সেলৰ ক্যামেৰা হয় হেতু মেইন ক্যামেৰা আৰু 8 মেগাপিক্সেল যোনটো ওয়াইড এংগল ক্যামেৰা হয় যোনটো 120 ডিগ্ৰীছৰ লগে ফটোছ আৰু ভিডিঅ'ছবোৰ ক্যাপচাৰ কৰিব পাৰিব আৰু 5 মেগাপিক্সেল যোনটো হল ম্যাক্ৰো ক্যামেৰা আৰু 2 মেগাপিক্সেল যোনটো হল ডেপথ সেন্সৰ ক্যামেৰা আৰু বন্ধুসকল এই ফোনটোত আছে লেটেস্ট এন্ড্ৰইড 10 ভাৰ্জন আৰু এই ফোনটোত আছে Qualcomm Snapdragon 765G octa-core 5G প্ৰচেছৰ So বন্ধুসকল এই ফোনটোত তিনটা ভেৰিয়েন্ট আছে যোনটো হল 6GB RAM 64GB storage 8GB RAM 128GB storage আৰু 12GB RAM 256GB storage বন্ধুসকল ইয়াৰ বেটাৰী চাব গলে ইয়াৰ বেটাৰী আছে 4115 mAh ৰ বেটাৰী আৰু এক দিন মান চলি যাব মোৰ মতে আৰু বন্ধুসকল OnePlus Nord আছে 30 ওয়াটৰ ফাস্ট চাৰ্জাৰ যোনটো ফাস্ট চাৰ্জিং সাপোৰ্ট কৰে আৰু OnePlus ক্লেম কৰিছে কি 0 to 70% ই 30 মিনিটছতে কৰি দিয়ে আৰু OnePlus Nord এটা মই ভাবু এটা ডিসএডভান্টেজ আছে হেতু হল 3.5mm ৰ জ্যাক ইয়াত अवेलेबल নাই কাৰণ 3.5mm ৰ জ্যাকটো তো আজিকালি সবতে থাকে আৰু OnePlus এটোত মানে অকমান খেলিমেলি কৰি দিছে বুলি মই ভাবু আৰু বন্ধুসকল আপোনালোকে OnePlus Nord 4K ভিডিঅ'ছ ৰেকৰ্ড কৰিব পাৰিব both সেলফি ক্যামেৰা দি আৰু ৰিয়াৰ ক্যামেৰা দুইটা সকল এই OnePlus Nord টো আপোনালোকে কিনিব পাৰিব 4 আগষ্টত কাৰণ 4 আগষ্টত OnePlus অফিচিয়ালি ৰিলিজ কৰিব আৰু আপোনালোকে 4 আগষ্টত এটো কিনিবলৈ পাব আৰু ইয়াৰ তিনটা ভেৰিয়েন্ট আছে জানে আপোনালোকে মই আৰু ইয়াৰ তিনটা দাম হ'ব কাৰণ ইয়াৰ তিনটা ভেৰিয়েন্ট আছে যোনটো 6GB RAM 64GB ষ্টৰেজৰ হয় হেতু দাম হ'ব 25000 যোনটো 8GB RAM 128GB ষ্টৰেজৰ হেতু হ'ব 28000 টকা 12GB RAM 256GB ষ্টৰেজৰ হেতু হ'ব 30000 টকা আৰু বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে যদি আপোনালোকে চাই পেলাই ভাল পালে তেলে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু লগতে হে বেল নটিফিকেশনটো প্ৰেছ কৰিব যাতে আপোনালোকে মোৰ লেটেষ্ট আপডেটছবোৰ পাই থাকে আৰু কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব কি মোৰ ভিডিঅ'টো চাই পেলাই কেনেকুৱা পালে সো তেতিয়ালৈকে ষ্টে টিউন ষ্টে সেফ আৰু জয় অসম